আমি অপশ্যন ট্ৰেডিঙৰ এটা সিৰিজ ক্ৰিয়েট কৰি আছিলোঁ আৰু তাত আমি বেচিক্সৰ পৰা এডভান্স লেভেললৈকে আহি পালোঁ এতিয়া ষ্টেপ বাই ষ্টেপ প্ৰিভিয়াছ ভিডিঅ'বোৰত আমি যিবোৰ টপিক কভাৰ কৰিছিলোঁ যেনে ধৰক অপশ্যন গ্ৰীক অপশ্যন চেইন কল পুট পইণ্ট ডেৰিভেটিভ ট্ৰেডিং কি হয় অপশ্যন ট্ৰেডিং ফিউচাৰ ট্ৰেডিং তো হোপ আপুনি আগৰ ভিডিঅ'বোৰ আমাৰ চাইছে আৰু সেই ভিডিঅ'বোৰৰ গোটেইখিনি ডিটেইলছ আপুনি জানে তো আজি আমি চাম ছাপৰ্ট ৰেজিষ্টেন্স ট্ৰেণ্ড লাইন এইবোৰ কি হয় আৰু ইয়াক কেনেদৰে ড্ৰ কৰা হয় মেইনলি ছাপৰ্ট ৰেজিষ্টেন্স বা ট্ৰেণ্ড লাইন এইবোৰৰ ওপৰত আপুনি ষ্টাডি কৰিব লাগিলে প্ৰথমতে প্ৰাইজ একশ্যনৰ বিষয়ে জানিব লাগিব প্ৰাইজ একশ্যন এটা বহুত ডাঙৰ টপিক হয় বৰ্তমান মই একদম সিম্পলকৈ প্ৰাইজ একশ্যন কৈ দি আছোঁ চাওক যিকোনো এটা প্ৰাইজ এইটো এটা প্ৰাইজ হয় এইবোৰ এনেকুৱা কেণ্ডেলৰ থ্ৰুদি এনেকুৱা মুভমেণ্ট একোটা হৈ যায় এই প্ৰাইজবোৰে কি হয় এনেকুৱাকৈ উঠা নমা কৰি থাকে আৰু এইবোৰেই হ'ল প্ৰাইজ একশ্যন আৰু এনেকুৱা একোটা এনেকুৱা মুভমেণ্ট হৈ যায় এইবোৰক কোৱা হয় প্ৰাইজ একশ্যন ঠিক আছে ইয়াৰ ভিতৰত প্ৰাইজ একশ্যনৰ কেণ্ডেল ষ্টিকৰ বহুত ধৰণৰ নাম বা কিবা কিবি আছে এইবোৰ আমি ষ্টেপ বাই ষ্টেপ গোটেইখিনি শিকিম যদি আপুনি এতিয়া প্ৰেক্টিকেলি এটা ট্ৰেড কৰিব খোজে তেনেহ'লে কোনবোৰ বস্তু ধ্যান দিব লাগিব আৰু কেনেকুৱাকৈ ট্ৰেণ্ড লাইন ড্ৰ কৰা হয় কেনেকুৱাকৈ ছাপৰ্ট ৰেজিষ্টেন্স ড্ৰ কৰা হয় সেইবোৰ মই এই ভিডিঅ'টোৰ থ্ৰুদি আপোনাক দেখুৱাই আছোঁ চাই থাকক কি হয় জানেনে মাৰ্কেটে কেতিয়াও এনেকুৱাকৈ আপ মুভ নিদিয়ে ঠিক আছে তো মাৰ্কেটে কি হয় এনেকুৱাকৈ ডাউন মুভৰ পৰা আহি আপ মুভ দিব তাৰপিছত মাৰ্কেটে ছাইডৱেজ হ'ব তাৰপিছত এগেইন ৰিটেষ্ট কৰি পিনে এগেইন মুভ দিব তো মুভ দি তাৰপিছত কনচলিডেশ্যন কৰিব এটা ডাঙৰ মুভৰ কাৰণে ৰেডি হ'ব তাৰপিছত হয়তো এগেইন নুমি আহিব তাৰপিছত এগেইন সাইডৱেজ হৈ পেলাই আকৌ নুমি আহিব এনেকুৱা এটা মুভমেণ্টৰ থ্ৰুদি মাৰ্কেট চলি থাকে ৰেগুলাৰ তো এই যিবোৰ মুভমেণ্ট ক্ৰিয়েট হয় এই মুভমেণ্টবিলাকৰ ওপৰত বেছ কৰিয়ে ছাপৰ্ট ৰেজিষ্টেন্স এইবোৰ ড্ৰ কৰা হয় যেনে চাওক ধৰি ল'লোঁ আমি ইয়াৰ পৰা এটা প্ৰাইচ ষ্টাৰ্ট হৈছে ঠিক আছে এইবোৰ প্ৰাইজ একশ্যন বুলি মই লিখি দিছোঁ এইবোৰ হ'ল প্ৰাইচ ঠিক আছে এইবোৰ একো একোডাল কেণ্ডেল ষ্টিকৰ থ্ৰুদি এনেকুৱা ষ্টাইলৰ তাৰমানে মুভ হৈ যায় তো মই ডাইৰেক্ট টানি পিনে এনেকুৱাকৈ দেখুৱাই দিছোঁ তো ধৰি ল'লোঁ আমি এইটো এটা প্ৰাইচ হয় ঠিক আছে তো প্ৰাইজে ইয়াৰ পৰা এনেকুৱাকৈ ইয়ালৈ মুভমেণ্ট দিছে ঠিক আছে এইটোক কোৱা হয় ট্ৰেণ্ড ঠিক আছে তো যেতিয়া মুভ কৰিব মাৰ্কেট কোনো জাগাত সাইডৱেজ নহয় তেতিয়া এইটোক ট্ৰেণ্ড বুলি কোৱা হয় তাৰপিছত যেতিয়া মাৰ্কেটে এটা লেভেলছ পাই যাব আৰু সেই লেভেলটোত যদি মাৰ্কেটে বাৰে ৰেজিষ্টেন্স লৈ থাকে যেনে ধৰক ইয়াৰে আহি পিনে এই লেভেলটোত তলৰ ফালে আহি গ'ল আৰু এই লেভেলটো পোৱাৰ লগে আৰু তলৰ ফালে আহি গ'ল আৰু এই লেভেলটো পোৱাৰ লগে আৰু তলৰ ফালে আহি গ'ল তো এইটোক এটা ৰেজিষ্টেন্স লেভেল হিচাপে মাৰ্কেটে ৰেছপেক্ট দি আছে ঠিক আছে তো এইটোক কোৱা হয় ৰেজিষ্টেন্স ঠিক আছে তো ইয়াৰ পৰাই একডাল আপুনি যদি লাইন ড্ৰ কৰি দিয়ে তেতিয়াহ'লে এইটো হ'ব ৰেজিষ্টেন্স লেভেল ইয়াৰ পিছত কি হ'ব ব্ৰেকআউট দিব ঠিক আছে তো এইটো হ'ল ব্ৰেকআউট ৰেজিষ্টেন্স লেভেল যিটো সেইটো ব্ৰেকআউট দি দিলে তাৰ পিছত কি হয় মাৰ্কেটে যদি এগেইন ৰিভাৰ্ছ হৈ আহে তেনেহ'লে আগতে যিটো লেভেলত ৰেজিষ্টেন্স লৈ আহিছিল সেই লেভেলটোক ছাপৰ্ট হিচাপে মাৰ্কেটে ৰেছপেক্ট দিয়ে ঠিক আছে তো এইটো ছাপৰ্ট হৈ যায় এই লেভেলটো তো অলপ আগৰ পৰা কি হৈ আছিল মাৰ্কেটে এই লেভেলটো ব্ৰেক কৰিব পৰা নাছিল যেতিয়া ব্ৰেক কৰি দিলে তাৰপিছত এই লেভেলটো তলক নাহে মাৰ্কেটে এই লেভেলটোত বাৰে ছাপৰ্ট এইটো ছাপৰ্ট লেভেল তো ছাপৰ্ট লেভেলৰ পৰা মাৰ্কেটে এগেইন ট্ৰেণ্ডিং মুভ দিয়ে আৰু যেতিয়া ওপৰ পাই যায় তেতিয়া এগেইন আৰু কি হয় মাৰ্কেট উঠা নামা এনেকুৱাকৈ অলপমান প্ৰাইজ একশ্যনৰ ভিতৰত মানে কেইটামান ষ্ট্ৰাইক প্ৰেজৰ ভিতৰত এনেকুৱাকৈ মুভ কৰি থাকে আৰু এইটোক আপুনি কনচলিডেশ্যন বুলি ধৰিব পাৰে তাৰ মানে যেতিয়া ডাঙৰ কিবা মুভমেণ্ট দিব তাৰ আগত কনচলিডেশ্যন হয় বা সাইডৱেজ হয় মাৰ্কেট কাৰণ মাৰ্কেটে নিজকে প্ৰিপেয়াৰ কৰে যে মাৰ্কেটে এগেইন এটা ডাঙৰ মুভ দিব ঠিক আছে আৰু এগেইন কনচলিডেশ্যনৰ লগে লগে তলৰ ফালে এইটো হ'ব কি ছাপৰ্ট আৰু এইটো হ'ব কি ৰেজিষ্টেন্স ঠিক আছে তো এইটো এটা লেভেল হৈ যায় এই লেভেলৰ ভিতৰত বা অপশ্যন বায়াৰে কেতিয়াও ট্ৰেড কৰাটো উচিত নহয় বা এই সাইডৱেজ হৈ থাকিলেও তলৰখিনি হ'ল ছাপৰ্ট ওপৰখিনি ৰেজিষ্টেন্স তো এই লেভেলৰ মাজত কেতিয়াও অপশ্যন বায়াৰে পইচা বনাব নোৱাৰে অপশ্যন চেলাৰে বনাব পাৰিব কাৰণ অপশ্যন বায়াৰৰ থিতাধিকেৰ পইচাটো অপশ্যন চেলাৰে পাই যাব তো সাইডৱেজ মাৰ্কেট হ'লে অপশ্যন চেলাৰৰ প্ৰফিট তো কি হয় এতিয়া ইয়াতে ৰেজিষ্টেন্স ক্ৰিয়েট কৰিলে তো ৰেজিষ্টেন্স ক্ৰিয়েট কৰি মাৰ্কেট এগেইন নুমি আহি কি হ'ল এই যিটো লেভেলত ছাপৰ্ট লৈছিল সেই লেভেলটো এগেইন ব্ৰেকডাউন দি দিলে আৰু ব্ৰেকডাউন দি দিয়াৰ পিছত এগেইন মাৰ্কেটে ৰিভাৰ্ছ হৈ এই লেভেলটোক এইবাৰ আকৌ আগৰ দৰে ৰেজিষ্টেন্স হিচাপে মাৰ্কেটে ৰেছপেক্ট দিলে ঠিক আছে তো তাৰপিছত এগেইন আৰু এই লেভেলটোৰ ওচৰত ৰেছপেক্ট লৈ অলপ ৰেজিষ্টেন্সত তো কি হ'ল এগেইন মাৰ্কেট তলৰ ফালে নুমি আহে আৰু এইবোৰে হ'ল প্ৰাইজ একশ্যনৰ মুভমেণ্ট তো ছাপৰ্ট ৰেজিষ্টেন্স আপুনি এনেকৈ ড্ৰ কৰিব লাগিব যদি মাৰ্কেট এনেকুৱাকৈ যাই পেলাই বাৰে এটা লেভেলত ৰেজিষ্টেন্স লৈ আছে তেনেহ'লে এইটো ৰেজিষ্টেন্স হৈ গ'ল বা তলৰ ফালে যদি এনেকৈ লৈ আছে তেনেহ'লে এইটো ছাপৰ্ট লেভেল হৈ গ'ল এইটোৱে আৰু তাৰপিছত এইটো হ'ল ট্ৰেণ্ড এইটো সাইডৱেজ কনচলিডেশ্যন নাইবা এইবোৰ ট্ৰেণ্ড ঠিক আছে তাৰপিছত এগেইন নুমি আহি আৰু এটা বস্তু আপুনি চাব লাগিব সেইটো হ'ল এই যে মাৰ্কেটে মুভ কৰি পিনে নুমি আহিল তাৰপিছত এগেইন ওপৰৰ ফালে যায় এগেইন নুমি আহিল তাৰপিছত এগেইন অলপ সাইডৱেজ হয় আৰু নুমি অহাৰ বিনিময়ত এনেকুৱাকৈ প্ৰাইজ একশ্যনৰ দ্বাৰা এটা
ট্ৰেণ্ড লাইন ক্ৰিয়েট হৈ যায় ঠিক আছে তাৰমানে এডাল মই ড্ৰ কৰি দিছোঁ আপুনি ড্ৰ কৰি ল'ব পাৰে এনেকুৱা ট্ৰেণ্ড লাইন একডাল ক্ৰিয়েট হৈ যায় তাৰমানে একডাল এনেকুৱা লাইন টানি দিয়ে যদি আপুনি সেই লাইনডাল ক্ৰছ নকৰে মাৰ্কেটে বাৰে বাৰে সেই লাইনৰ পৰা ছাপৰ্ট লৈ লয় ঠিক আছে তো এই ট্ৰেণ্ড লাইনডাল এনেকুৱাকৈ ড্ৰ কৰা হয় তো আপুনি হয়তো ট্ৰেণ্ড লাইনৰ বিষয়ে ভালকৈ বুজি পালে তো ট্ৰেণ্ড লাইন এনেকুৱাকৈ ড্ৰ কৰাৰ পিছত কি হয় একচুৱেলি মাৰ্কেটে ওপৰৰ ফালেও ট্ৰেণ্ড লাইন হ'ব পাৰে বা তলৰ ফালেও হ'ব পাৰে এনেকুৱাকৈ বা এনেকুৱাকৈ হ'ব পাৰে তো এই ট্ৰেণ্ড লাইনৰ পিছত যেতিয়া মাৰ্কেটে বাৰে বাৰে ইয়াতে ছাপৰ্ট লৈ আছে যদি ট্ৰেণ্ড লাইনডাল কিবা ক্ৰছ কৰে দেন মাৰ্কেটে বহুত জলদি ফল কৰিব ঠিক আছে তো এইটো হ'ল ট্ৰেণ্ড লাইন হোপ আপুনি গোটেইখিনি বুজি পাইছে ছাপৰ্ট ৰেজিষ্টেঞ্চ গম পালে কনচলিডেশ্যন ট্ৰেণ্ড কি হয় সাইডৱেজ কি হয় গোটেইখিনি বস্তু ডিটেইলছ বুজি পালে তো ধন্যবাদ যদি ভাল পালে ভিডিঅ'টো তেনেহ'লে লাইক কৰিব